মোৰ বহুত বিন্দাছ হয় বিন্দাছ ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট তুমি মই এম্বিভাৰ্ট হয় এম্বিভাৰ্ট মানে কি জানা ধৰা ভাইবটো মেটচ হ'লে পুৰা কথা পাতিম যদি মেটচ নহয় তেতিয়া মানে তেতিয়া অকণ দিগদাৰ হয় মোৰ মই সেই ভাইবটো মিলি গ'লেই হ'ল আৰু মানুহজনৰ তুমি কেনেকুৱা মানুহ বিচাৰা ভাইব মিলাবৰ কাৰণে তোমাৰ কেনেকুৱা বুলি নহয় মানে ভাইবটো মিলি যায় নিজে জানানে ধৰা কাষৰ মানুহ এজন তুমি লগ পাইছা কথা পাতিছা তেওঁৰ কথা আৰু তোমাৰ কথাৰ এটা মিল থাকে ন বা তুমি তেওঁৰ যিটো পাৰ্চনেলিটি বা মানে থাকে আৰু কিবা এটা তেনেকৈ যেতিয়া ভাইবটো মিলি যায় ন তেতিয়াই আৰু কথা ষ্টাৰ্ট হৈ যায় আৰু শেষে নহয় আৰু মোৰ কথা এবাৰ ষ্টাৰ্ট হ'লে আৰু শেষে নহয় আৰু বহুত ইম্পৰ্টেণ্ট কথাটো বহুত ইম্পৰ্টেণ্ট তোমাৰ চাইল্ডহুডটো কেনেকুৱা আছিলে মোৰ চাইল্ডহুডটো সৰুতে কিন্তু মৰিগাঁৱত মোৰ একদম চাইল্ডহুডটো বহুত বেছি তোমাৰ এনজয় বুলিও ক'ব নোৱাৰি কাৰণ মোৰ মাহঁত বহুত বেছি ষ্ট্ৰিক্ট আছিলে মই কেতিয়াও পিকনিক খাই পোৱা নাই নাই পোৱা মই কেতিয়াও ক'তো তেনেকৈ স্কুলৰ পৰা যে ফুৰাব লৈ যায় গৈ পোৱা নাই কাৰণ মোৰ দেউতা মা বহুত বেছি ষ্ট্ৰিক্ট আছিলে আৰু মা মেইনলি আৰু ক'তো যাব নিদিয়ে স্কুল শেষ হ'ল ঘৰত ভাইটি মই আৰু বা ন ভাইটি আৰু মই বেডমিণ্টন খেলি থাকোঁ আনি দিছে কেৰম খেলোঁ মাহঁতেও খেলে গতিকে সময়খিনি বেছিভাগ ঘৰতে ঘৰত